নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ ফুলনিত ফুলি থকা বিভিন্ন বেগনভেলিয়াসমূহ দেখাব বিচাৰিছোঁ আৰু লগতে বেগনভেলিয়াসমূহ এই ডিচেম্বৰ বা নৱেম্বৰ মাহৰ এবাৰ ফুলি শেষ হোৱাৰ পিছত আকৌ দ্বিতীয়বাৰ ফুল পাবৰ কাৰণে কেনেদৰে যতন ল'ব লাগিব সেই বিষয়ে মই এই ভিডিঅ'টোৰ থ্ৰুৱেদি ক'ব বিচাৰিছোঁ। এইজোপা মোৰ হোৱাইট কালাৰৰ বেগনভেলিয়া হয় আৰু এই ফুলজোপা অক্টোবৰ নৱেম্বৰ মাহৰ পৰা ফুলা ষ্টাৰ্ট কৰিছিলে আৰু খুব ধুনীয়াকৈ ফুলিছিলে। মই বেগনভেলিয়া সাৰত কেনেদৰে সাৰ প্ৰয়োগ কৰোঁ আৰু যতন সম্পৰ্কে মোৰ পুৰণি ভিডিঅ'সমূহত আপোনালোকক দেখুৱাইছিলোঁ। মই এই গছসমূহত বেগনভেলিয়া গছসমূহত ছেপ্টেম্বৰ মাহত সাৰৰ প্ৰয়োগ কৰিছিলোঁ আৰু বেগনভেলিয়া গছবোৰত বিশেষকৈ বেছি সাৰৰ প্ৰয়োজন নহয়। মই 45 দিনৰ মূৰত বা 2 মাহৰ মূৰত এবাৰে সাৰ প্ৰয়োগ কৰোঁ। সেই সময়খিনিত মই কেঁচু সাৰৰ লগত ছুপাৰ ফছফেট আৰু পটাছ মিহলাই আৰু খলিহৈ মিহলাই এটা সাৰ প্ৰস্তুত কৰিছিলোঁ আৰু সেইখিনি মাটিৰ গুৰিত দিছিলোঁ। এই বিষয়ে মই পুৰণি ভিডিঅ'সমূহত আপোনালোকক দেখুৱাইছিলোঁ। এজোপা পিংক কালাৰৰ ডাৰ্ক পিংক কালাৰৰ বেগনভেলিয়াৰ ফুল হয় আৰু এইজোপা খুব ধুনীয়াকৈ ফুলা আৰম্ভ কৰিছিলে। এই ফুলকেইজোপা মই কিছুদিনৰ আগত যেতিয়া ফুলি আছিলে সেই সময়ত কৰা ভিডিঅ' হয় আৰু মই শেষৰ ফালে আপোনালোকক বৰ্তমান ডিচেম্বৰ মাহত মোৰ ফুলকেইজোপা কেনেধৰণৰ ৰূপত আছে তাক দেখুৱাম আৰু কিদৰে যত্ন ল'ব লাগিব নেক্সট ফুল ফুলাৰ কাৰণে সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ থ্ৰুৱেদি জনাম। আৰু বেগনভেলিয়া গছত ফুল পাবৰ কাৰণে সদায় ৰ'দ পৰা ঠাইত থ'ব লাগে। মিনিমাম 6 বা 7 ঘণ্টা ৰ'দ পৰাটো অত্যন্ত জৰুৰী আৰু এই গছজোপা পানীৰ পৰিমাণটো খুব কমকৈ লাগে। যিমানেই পানী কমকৈ দিব পাৰোঁ সিমানেই গছজোপাৰ কাৰণে ভাল আৰু ফুল ফুলা দেখা যায়। আমি বেছিকৈ পানী দি থাকিলে এই গছজোপাৰ হাতত ফুলৰ ঠাইত বেছিকৈ পাত অহা দেখা যায়। এইজোপা হ'ল য়েল্ল' কালাৰৰ বেগনভেলিয়া। এইজোপা মই যোৱা বছৰ নাৰ্চাৰীৰ পৰা আনিছিলোঁ আৰু এইবছৰ ধুনীয়াকৈ ফুলা আৰম্ভ কৰিছে আৰু গছসমূহ যিমানেই বয়স হৈ গৈ থাকে বেগনভেলিয়া সিমানে বেছিকৈ ফুলা দেখা যায়। কুমলীয়া গছসমূহত ফুল কমকৈ অহা দেখা যায়। বৰ্তমান মই এই বছৰ কাটিং কৰা গছতো ফুল পাইছোঁ। তথাপিতো পুৰণ 2 বছৰ বা 3 বছৰ হৈ যোৱাৰ লগে লগে গছসমূহত বেছিকৈ ফুল হোৱা দেখা যায়। এজোপা পিংক কালাৰৰ বেগনভেলিয়া ফুল হয়, কিন্তু ইয়াৰ ফুলসমূহ থোপাকৈ থাকে। আগত ডাৰ্ক পিংক কালাৰ দেখুৱাজোপা ফুলসমূহ অলপ সেৰেঙা হোৱা দেখা যায়। এইজোপাও ধুনীয়াকৈ ফুল ফুলা আৰম্ভ কৰিছে আৰু আপোনালোকেও যদি বেগনভেলিয়া আছে তেতিয়া কিছুমান বেগনভেলিয়া অলপ আগতীয়াকৈ ফুলে, কিছুমান অলপ পিছতীয়াকৈ ফুলে, ঠিক তেনেদৰে ফুলে। এই য়েল্ল'জোপা মোৰ এইবাৰ 2 নম্বৰবাৰ ফুলিছে। প্ৰথমবাৰ আগতে দেখুৱাখিনি প্ৰথমবাৰত ফুলিছিলে। এইজোপাও ধুনীয়াকৈ ফুলি থকা দেখা গৈছে। আমি বেগনভেলিয়া ফুলসমূহত পানী দিওঁতে সপ্তাহৰ মূৰত বা যেতিয়া পানীৰ প্ৰয়োজন নিচিনা হয় তেতিয়াই দিব লাগে। পানীৰ পৰিমাণটো পৰাপক্ষত একেবাৰে কম কৰি ৰাখিব লাগে, নহ'লে বহুতে কয় বেগনভেলিয়া ফুলত ফুল অহা দেখা নাযায়। লগতে মই দেখুওৱা সাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মোৰ ডেছক্ৰিপশ্যন লিংকত মই কেনেদৰে সাৰ প্ৰয়োগ কৰিছিলোঁ তাৰ লিংকটো আপোনালোকক পঠিয়াই দিম। এতিয়া সদ্যহতে এইজোপা দেখাইছোঁ হোৱাইট কালাৰ বেগনভেলিয়া গছজোপা এনেকুৱা অৱস্থাত আছে। আমি এতিয়া ছফ্ট প্ৰুনিং কৰি দিব লাগে। যিবোৰ ফুল ফুলি সৰি গৈছে বা ডাল নিচিনাকৈ থাকি যায় তেনেকুৱা ডালবোৰ আমি কাটি দিব লাগে আৰু নতুনকৈ পোখা মেলা দেখা যায় আৰু সেই পোখাবোৰ নতুনকৈ ফুল ওলায়। এইদৰে মই ফুলি যোৱা ডালসমূহত কাটি দিছোঁ আৰু প্ৰুনিং কৰি দিছোঁ।
এনেদৰে আপোনালোকক প্ৰুনিং কৰি দিব পাৰিব। আৰু গছজোপাৰ গুৰিটো চাফা কৰি দিব লাগে। আৰু চাফা কৰি মই যেনেদৰে আগৰ ছেপ্টেম্বৰ মাহত ফুলখিনিত সাৰ প্ৰয়োগ কৰিছিলোঁ, ঠিক সেইদৰে সাৰ প্ৰয়োগ কৰিম। আৰু মই মাটিখিনি খুচৰি দিছোঁ আৰু বেঙেনভলীয়া গছসমূহ মাটিসমূহ গুৰিসমূহ খুচৰি থাকিব লাগে। যিকোনো ফুলৰে আমি যতন লওঁতে সদায় মাটিটো খুচৰি থাকিলে ভাল হয়। বন বা কিবা জাতীয় বস্তু থাকিলেও উঠি যোৱা দেখায় আৰু শিপাসমূহে অক্সিজেন পোৱা দেখা যায়। এনেদৰে খুচৰি থাকিলে গছসমূহৰ স্বাস্থ্য ভালে থাকে। আৰু এইদৰে খান্দি লোৱাৰ পিছত বা খুচৰি লোৱাৰ পিছত মই যেনেদৰে আগৰ ভিডিঅ'টোত সাৰ প্ৰয়োগ কৰি দেখাইছিলোঁ, তেনেদৰে সাৰ প্ৰয়োগ কৰি দিব। আৰু